Untuk missing tips and up to the subscribe bilang, untuk video bilang, pop up on the cara dan bell icon আছে দাবাই দিবা। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। আপোনালোক সকলোৱে জানে যে বৰ্তমান আমাৰ দেশত নতুনকৈ গৃহীত হোৱা যান বাহন আইনখন কাৰ্যকৰী হৈছে। এই আইনখনত উল্লেখ থকা মতে যান বাহন আইন ভংগৰ জৰিমনা পূৰ্বৰ তুলনাত 10 গুণ বৃদ্ধি কৰা হৈছে। গতিকে এনেধৰণৰ বৃহৎ পৰিমাণৰ জৰিমনাৰ পৰা বাচিবলৈ লগতে নিজৰ জীৱন সুৰক্ষাৰ বাবে আপোনাৰ লগত ড্ৰাইভিং লাইচেন্স, গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, হেলমেট, পলিউশ্যন টেষ্ট কাৰ্ড আদি থকাৰ উপৰিও আপোনাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ পলিচিখন থকা খুবেই প্ৰয়োজন। গতিকে আজিৰ ভিডিঅ'ত মই ইঞ্চুৰেঞ্চ পলিচি কেনেকৈ নিজেই নিজৰ ঘৰত থাকি কেনেকৈ পলিচিখন বনাব পাৰি এই সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ। তেনেহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত বা লেপটপত থকা যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। মই ক্ৰম ব্ৰাউজাৰত গৈছোঁ। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত মই গুগলত ক্লিক কৰিছোঁ। গুগলত ক্লিক কৰিলোঁ। গুগলত ক্লিক কৰাৰ পিছত গুগলত গৈ আপুনি policybazaar.com চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব। প্ৰথম অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি এই ধৰণৰ ইণ্টাৰফেচ এটা দেখা পাব। এই ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে policybazaar.com আমাক পলিচি বজাৰে আমাক কি কি সুবিধা দিছে ইয়াতে আপুনি দেখা পাব। টু হুইলাৰ্ছ অপশ্যনটো ক্লিক চুজ কৰিব লাগিব। তাৰপিছত আপুনি টু হুইলাৰ্ছ অপশ্যনটো আপুনি বাছি লোৱাৰ পিছত এনেধৰণৰ এটা অপশ্যন আহিব। ইয়াতে আপুনি আপোনাৰ গাড়ীখনৰ আপোনাৰ গাড়ীখনৰ নাম্বাৰ ইয়াত এণ্টাৰ কৰি পেলাই গেট কোডছত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত আপুনি দেখা পাব বিভিন্ন ধৰণৰ গাড়ী কোম্পানীসমূহ। ইয়াৰ মাজৰ পৰা আপোনাৰ যিখন গাড়ী কোম্পানী এইখন আপুনি চিলেক্ট কৰিব। মোৰখন বাজাজৰ হয়, গতিকে পালচাৰ 150 DTSI ক্লিক কৰিলোঁ। লোডিং হৈ আছে। এইটো আপোনাৰ ইলেক্ট্ৰিক ষ্টাৰ্ট। মোৰখন চেল্ফ আছে, যেতিয়া ইলেক্ট্ৰিক ষ্টাৰ্ট হ'ব। মোৰ গাড়ীখন কিনা হৈছিল 2016 চনত। ইঞ্চুৰেঞ্চ কৰা আছিল, কিন্তু ইঞ্চুৰেঞ্চ নম্বৰটো মনত নাই। গতিকে মনত নাই যেতিয়া একেবাৰে ওপৰৰ অপশ্যনটোত ক্লিক কৰিলেই হ'ল। গাড়ী ডিটেইলছটো দেখা পোৱা গৈছে। ইয়াত আপুনি বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ কোম্পানীসমূহ দেখা পাব। ইয়াৰে যিকোনো এটা আপুনি চইচ কৰিব পাৰে আৰু কম্প্ৰিহেনচিভ পেকেজত আপুনি চইচ কৰিব। থাৰ্ড পাৰ্টিত হ'লে আপোনাৰ তাৰ বেনিফিটছ কম আছে কম্প্ৰিহেনচিভ। গতিকে মই প্ৰথম নিউ ইণ্ডিয়া এচুৰেঞ্চ তাতে ক্লিক কৰিলোঁ। তাৰ প্ৰিমিয়াম হৈছে 896। ফাৰ্ষ্ট ষ্টেপত আপুনি আপোনাৰ গাড়ী মালিকৰ ডিটেইলছ দিব লাগিব, এড্ৰেছ দিব লাগিব। ভিলেজ, ডিষ্ট্ৰিক্ট, পিনক'ড। তাৰপিছত আপুনি নেক্সট ষ্টেপলৈ আহিব লাগিব। কণ্টিনিউ টু ষ্টেপ 2। ষ্টেপ 2ত আপুনি নমিনি ডিটেইলছ দিব লাগিব। নমিনি ডিটেইলছ, নমিনিৰ নাম, ৰিলেশ্যনশ্বিপ আৰু বয়স কিমান ইয়াতে এণ্ট্ৰি কৰিব লাগিব। ষ্টেপ 3। ষ্টেপ 3ত আপুনি আপোনাৰ বাহনখনৰ ডিটেইলছ দিব লাগিব। ইঞ্জিন নাম্বাৰ, চেচিছ নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন ডেট, কেতিয়া হৈছিল ৰেজিষ্ট্ৰেশ্যন। শেষত আছে আপোনাৰ মেনুফেকচাৰিং ডেট, বাহনখন কেতিয়া বনোৱা হৈছিল, এইসমূহ ইয়াতে এণ্ট্ৰি কৰিব লাগিব। আপুনি এইসমূহ ডিটেইলছ আপোনাৰ RC খনত পোৱা যাব, গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত। এইখন চাইছে আপুনি এইটো ফিল আপ কৰিব। পাৰ্চনেল ডিটেইলছ ওলাব আৰু বাহনখনৰ ডিটেইলছ ওলাব। আৰু আপোনাৰ একেবাৰে ৰাইট চাইডে চাওক, ইয়াত আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী আপোনাৰ ভেলু কিমান দিছে এয়া ওলাইছে 34,000। আপোনাৰ ইয়াত প্ৰিমিয়াম 896 প্লাছ GST আহিছে 161 GST। টোটেল পে'বল এমাউণ্ট হৈছে 1057।
গতিকে ইয়াত আপুনি অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব ডেবিট কাৰ্ডৰ জৰিয়তে। ইণ্টাৰনেট বেংকিঙো কৰিব পাৰে, ইয়াতে অপশ্যন আছে। গতিকে এইখিনি হোৱাৰ পিছত পে'মেণ্ট কৰাৰ পিছত আপোনাৰ উইদিন 30 to 40 মিনিটছ আপোনাৰ ইঞ্চুৰেঞ্চখন আহিব পাৰে। ইঞ্চুৰেঞ্চখন উইদিন 30 পৰা 45 মিনিটছ আপোনাৰ ইঞ্চুৰেঞ্চ ৰেজিষ্টাৰ হ'ব, আপোনাৰ ইঞ্চুৰেঞ্চখন ইছ্যু হ'ব। আৰু আপুনি ইছ্যু হোৱা আপোনাৰ ইঞ্চুৰেঞ্চখন ডাউনলোড কৰিবলৈ আপুনি ৰেজিষ্টাৰ্ড যিটো ইমেইল তাতো আপুনি যাব পাৰে, তাত আপুনি PDF ডাউনলোড কৰিব পাৰিব। নহ'লে ইয়াত গো টু মাই একাউণ্টত ক্লিক কৰি আপুনি তাতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দি পাছৱৰ্ড ক্ৰিয়েট কৰি পেলাই আপুনি তাত লগ ইন কৰি ডেছবৰ্ড অপশ্যনত আপুনি আপোনাৰ পলিচিখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।